বাহিৰত বৰচুৰীয়াৰ ফেৰ ভিতৰত ঢকুৱাৰ বেৰ। তো সেনেকুৱা হৈছে কথাটো। যেতিয়া নিজে ভাতৰ কচু গাত ঘঁহি ল'ল, গাত ঘঁহি লৈ কৰিলে কি ৰষ্টিং ভিডিঅ'টো ইউটিউবৰ পৰা ষ্ট্ৰাইক মাৰি ডিলিট কৰি দিলে। সেইটো কালি আলোচনা কৰিছোঁ। আজি পুৱাই আৰু এটা খবৰ পাই গ'লোঁ, দেৰি হৈছে ভিডিঅ'টো বনাওঁতে, চৰি অলপমান। পুৱাই আজি এটা ভাইৰেল অডিঅ'টো শুনিবলৈ পালোঁ। ৰাতি বাৰু মই পোৱা নাই, ৰাতিয়ে পাইছে নেকি কোনোবাই নাজানো, কিন্তু পুৱাই যোনটো অডিঅ' পালোঁ সেইটোৱে এটাই কথা প্ৰমাণ কৰিলে যে কিছুমান মানুহে আচলতে বাহিৰত বৰচুৰীয়াৰ ফেৰ দেখুৱায় আৰু ভিতৰত কিন্তু ঢকুৱাৰ বেৰ, সেইটো কথা প্ৰমাণ কৰিছে। যোনগৰাকীয়ে নিজকে ৰষ্ট কৰিবলৈ কৈ তেওঁ এতিয়া ৰষ্টিং ভিডিঅ'টো ডিলিট কৰিলে, সেইটো বাৰু বেলেগ কথা। প্ৰথম ভিডিঅ'টোত তেওঁ দেখুৱালে যে কোনো টিকটকাৰে ইউটিউবত কেৰিমিনাটিয়ে যেনেধৰণে কিবা এটা গালি পাৰে বুলি ক'ব লাগিব, যোনটো মানে আপোনাৰ মোৰ নিচিনা মানুহক কিন্তু গালি পৰা নাই। যিসকলে ভিডিঅ'টো চাই আছে, আমাক গালি পৰা নাই কিন্তু কেৰিমিনাটিয়ে পাৰিছে নেকি? কিয় কৰা নাই? কাৰণ আমি তেনেকুৱা কোনো কাম কৰা নাই। এতিয়া তেওঁলোকে নিজে উপযাচি ক'ব যে মোক ৰষ্ট কৰক, ৰষ্ট কৰিবলগীয়া ভিডিঅ' বনাব তেওঁলোকে, আৰু তাৰপিছত মানে নিজে কচু গাত ঘঁহি ল'ব বাটৰ, আৰু তাৰপিছত আৰু ক'ব উলটি ধৰিব। তো এতিয়া ৰাতিপুৱা যি অডিঅ'টো ওলাল, সেই অডিঅ'টোৱে কি দেখুৱালে আজি আমাৰ গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত মই কৈছোঁ, আজি কি দেখুৱালে আমাক? ভিডিঅ'টো অসমীয়াত বনাইছোঁ, অসমৰ ৰাইজৰ কাৰণে, অসমীয়া মানুহে বুজি পাব ভিডিঅ'টো। তথাপি আমাৰ আজি কি দেখুৱালে এই টিকটকাৰগৰাকীয়ে? যিগৰাকী টিকটকাৰে সেইদিনা কৈছিল যে কি হৈছে, ইউটিউবত কেৰিমিনাটিয়ে ভাষা ব্যৱহাৰ কৰাৰ দৰে দুই এটা কৰে, ভাষা ব্যৱহাৰ কৰে, সেইটো বাৰু বেলেগ কথা। যে তেনেকুৱা ভাষা বোলে তেওঁ ব্যৱহাৰ নকৰে। যোনগৰাকীয়ে টিকটকাৰে কৈছে, মই নামটো নকওঁ আজি, তেওঁৰ ভাইৰেল অডিঅ'টো এবাৰ শুনাব বিচাৰিছোঁ। बनता है मतलब आज मेरी बजी है तो तुम लोग मजे ले रहे लेना, सही है ले लो मजे ले लो, दोस्त लोग ही है तुम लोग, दोस्त लोग मजे नहीं लेंगे तो कौन लेगा? जोक्स अपार्ट, लेकिन जैसा तुम लोग ने बोले कि वो कैरी है तो भाई कोई भगवान नहीं है, कैरी मिनाटी है, वो भी एक इन्फ्लुएंसर ही है। 6 साल मेहनत किया है तो आज उसका नाम हुआ है। अपन 1 साल में मेहनत करके इतना है, बट इसकी अभी अपना डिस्क आ रहा है, इसको डिस्क करेंगे अपन। और बाकी रमज़ान था, इसके लिए चुप बैठा था, गाली गलौज नहीं कर रहा था, लेकिन अब करूँगा मैं रमज़ान के बाद जो ट्रैक रेडी कर रहा हूँ ना, उसके लिए बताऊँगा मैं कि भोसे गाली जो दे रहा है ना, वो गाली में PhD करके बैठे हम लोग ने, तो इसके कान से खून निकाल के इसकी नहीं मेरा नाम आमिर नहीं। वीडियो में पॉइंट देने ही नहीं वाला हूँ ना, सिर्फ गाली दे रहा हूँ ना मैं, उसको तो ऐसी ऐसी गाली दूंगा ना बनता है, उसको तो मैं सीधा यही बोलने वाला हूँ, तेरी माँ को था क्या जो तू कुत्ते की तरह भोंकते रहता है यहाँ पे यूट्यूब पे। और फिर ये एक पॉइंट हो गया। फिर एक पॉइंट रहेगा कि कैरी मिनाटी सोच, कल को तेरे बच्चे जब स्कूल जाएंगे और टीचर पूछेगी कि तेरा बाप क्या करता है, तो तेरा बच्चा टीचर को क्या बोलेगा कि लोगों और गाली गलौज करता है मेरा बाप। ये ऐसे रहेंगे, बहुत कुछ रहेगा। তো বন্ধুসকল, অডিঅ'টো শুনিলে, শুনাই আপুনিয়ে কওক এতিয়া কোন ভাল কোন বেয়া। যিজনে সন্মুখত ক'লে তেওঁৰ ভিডিঅ'টো আজি ইউটিউবৰ পৰাই ডিলিট হৈ গ'ল, ৰিপৰ্ট মাৰি দিলে, আজি ইউটিউবৰ পৰা ডিলিট হৈ গ'ল। যিগৰাকীয়ে সন্মুখাসন্মুখীকৈ এজন মানুহৰ ভুল ৰখাইছিল বা বেয়া গুণবোৰ মানুহৰ আগত স্পষ্ট কৰি দিছিল, সেইগৰাকীকে আজি কি কৰিছে, সেইগৰাকীকে আজি যথেষ্ট কষ্ট দিছে, আৰু তেওঁৰ ফেনবিলাকক যথেষ্ট কষ্ট দিছে, তেওঁক অনুসৰণ কৰাবিলাকক যথেষ্ট কষ্ট দিছে। ইউটিউবত যিসকলে তেওঁক অনুসৰণ কৰে, তো অনুসৰণ বেয়া কথাটোত মই কোৱা নাই, অনুসৰণ বেয়া কথাটোত কৰিব নালাগে, কিন্তু যিসকলে তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হয় তেওঁলোকৰ আজি খুব দুখ পাইছে, কাৰণ তেওঁৰ যোনটো ৱৰ্ল্ড ৰেকৰ্ড কৰা ভিডিঅ' সেইটোৱে ডিলিট হৈ গ'ল। আৰু এতিয়া তেওঁ এই অডিঅ' ক্লিপটোৰ দ্বাৰা বুজাব বিচাৰিছে কি, মই সেইটো বুজি পোৱা নাই। ইমান বেয়া গালিৰে, বেয়া শব্দৰে মই সেইবিলাক বাৰু আপোনালোকক নুশুনালোঁ, বিপ চাউণ্ড দি থৈ দিছোঁ, কাৰণ এইবিলাক মোৰ গাইডলাইনৰ মতে সেইবিলাক মই শুনাব নোৱাৰোঁ। কিন্তু সেইদিনা তেওঁ যোনটো কথা কৈছিল যে কোনো টিকটকাৰে তেওঁৰ নিচিনা বেয়া শব্দ ব্যৱহাৰ নকৰে, কিন্তু এইটোতকৈ ইমান বেয়া ভাষা ব্যৱহাৰ কৰিলে তেওঁ, সেইটো মই বুজি পোৱা নাই। তো উলটিও ধৰিব তেওঁৱেই, গালিও পাৰিব তেওঁৱেই, আৰু নিমাত হৈ থাকিম আমি ইউটিউবাৰবিলাক। তো সেয়ে মই সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকে ৰিপৰ্ট মাৰক, দেখা যাব এইবাৰ ৰিপৰ্ট মাৰি দিয়ক সকলোৱে। টিকটকতো এটা ৰিপৰ্ট বুলি অপশ্যন আছে, কিন্তু মই ৰিপৰ্ট ডাইৰেক্টটো মাৰিব পৰা নাছিলোঁ, কাৰণ কিছুমানে নিজৰ প্ৰতিভা দেখুৱাইছে টিকটকত, গম পাইছে। এজনৰ কাৰণে গোটেই টিকটকটোৱে বেয়া হৈ গ'ল, গোটেই কাৰণে মানে অমানিশা নামি আহিলে। ৰিপৰ্ট একদম মাৰক, কিয়নো তেওঁলোকে যেনেকৈ সন্মুখাসন্মুখী কৈছে, টিকটকে বাৰু ইমান ভাল কামো কৰা নাই, মই সেইটো নকওঁ, মানুহৰ টাইম বৰবাদে কৰিছে। ইউটিউবৰ নলেজখিনিও নোলোৱা হ'ল আগতকৈ মানুহে, ইউটিউবততো বহুত নলেজ পাইছিল আগতে, ইউটিউবৰ ভিডিঅ'বিলাক চোৱাৰ টাইমে নাই।
কোনে চাব 8 মিনিট 10 মিনিটৰ ভিডিঅ' ডিম্পু বৰুৱাই কৈছে এদিনা হয়নে নহয় 10 মিনিট 8 মিনিটৰ ভিডিঅ' চোৱা সময় নাই মানুহৰ এতিয়া মানে 15 ছেকেণ্ডত ভিডিঅ' 1 মিনিটত 4টা ভিডিঅ' হৈ যায় তো এতিয়া আৰু বেয়া লাগিল কথাটো শুনি আজি এইবিলাক তেওঁ পাছত আৰু এইবিলাক ৰিয়েক্ট কৰিব নালাগিছিল তাৰমানে প্ৰথমতে তেওঁ যিহেতু ভিডিঅ'টো ডিলিট কৰি দিলে এতিয়া মোৰ ভয় হৈছে ভয় মানে কেনেকুৱা ভয়ে নহয় ডাইৰেক্টলি মানে এইটো ভিডিঅ' যে মোৰ ভয়টো কেনেকুৱা হৈছে মানে এইটো ভিডিঅ' যে মই বনাই আছোঁ এইটোতো কিজানি ৰিপৰ্ট মাৰি দিয়ে যোৱাকালি যোনটো ভিডিঅ' বনাইছোঁ সেইটোতো ৰিপৰ্ট মাৰি দিয়ে আনকি দুইজনে মানে আনলাইকো মাৰিছে তো সেয়াই আৰু আজি এইখিনি কথাখিনি ভিডিঅ'টো বনালোঁ তো আপোনালোকে বিচাৰ বুদ্ধি বিবেচনা কৰিছে আৰু টিকটকটো টেকনিকেল গুৰুজীও কালি এটা ভিডিঅ'ত দেখুৱাইছে যে কেনেকৈ আনইনষ্টল কৰিছে তো তেনেহ'লে আপোনালোকে কি কৰি আছে যিহেতু ইউটিউবক উলটি ধৰিছে ইউটিউবৰ বিষয়ে এইবাৰ বেয়া মন্তব্য তো সকলোৱে ব্যৱস্থা ল'বই লাগিব তো এয়াই জনালোঁ আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা তো আজিৰ কাৰণেই মানে টাটা বাই বাই ও মা টিকটক গন্ধ হচ্ছে আমি টিকটক ইনস্টল দিছে নাকি কি ফোনটিয়ে টিকটক ইনস্টল দিছে আনইনস্টল